কালি মোৰ এক্সাম আছে আজি ভিডিঅ' বনাই আছো সুন্দৰ পৰিৱেশ মোৰ ইমান মৰম ভাল পোৱাৰ পিছতো যদি তাই মোৰ হ'ব নোৱাৰিলে তে তাই বেলেগৰ কি হ'ব বাবা অকল মৰম ভাল পোৱাৰে তাই তোৰ হৈ নাযায় তাই তোৰ হ'বলৈ পইচা বোলা বস্তু এটা আছে সেইটো ইনকাম কৰিব লাগে এনেকে চৰকাৰী হাইস্কুলৰ ডেস্কৰ নিচিনাকে গোটেই দেহাটো টেটু আঁকি ল'লে তাই মাক বাপেকে কি চাই তোৰ হ'ব দিব কচোন দুদিন মানৰ পৰা এটা মটিভেশ্যনেল স্পিকাৰ ব্ৰেকআপ মটিভেশ্যনেল কিং সন্দীপ মহৰ্ষেৰীৰ নাতিনেক নিব্বা নিবিৰ ষ্টেটাছে খুব ভাইৰেল হৈ আছে যিকেইটা নিব্বা নিবিৰ 12 মাহত 13 বাৰ ব্ৰেকআপ হৈ থাকে আজি সেইজন ইংক এডিক্টেডৰ ওপৰতে ফুল্লি ডেডিকেটেড ভিডিঅ' এইটো বেছি দীঘল নকৰোঁ আজি ভিডিঅ'টো সোনকালকে শেষ কৰিম প্ৰথমে তাই মৰমতে পাগল বুলি মাতিলে তাৰপিছত পাগল বুলি ভাবিলে আৰু এতিয়া সঁচাকৈ পাগল কৰি এৰি গ'ল প্ৰথমতে তাই মৰমতে চুতীয়া বুলি মাতিব ধৰিলে তাৰ পাছত তাই লগবোৰে চুতীয়া বুলি মাতিব ধৰিলে এতিয়া ওচৰ পাজৰ চবে চুতীয়া বুলি মাতে 99টা কুকুৰ ভোকে মোৰ পিছত তুমিও ভোকা 100টা হৈ যাব मस्ती का लड़का सेलिब्रिटी बन गए जल रहे सब लोग गाली सुनने का तुमको लेकिन गाली सब लोग হুচিৰিকে তহঁতে নিজকে কিয় ইমান হাই লেভেলৰ চেলিব্ৰিটি দেখাব খুজি থাকা তই কোন 100টা কুকুৰটোৰ পাছত ভুকিবলে তই কি আমেৰিকাৰ ৰাষ্ট্ৰপতি নেকি ইমান হেটাৰ্ছ থাকবা বাবা তই দুদিন ফেমাছ হৈছা তাকো নিব্বা নিবিৰ ষ্টেটাছত আকৌ দুদিন পাছত ডুবিয়ে সেইকাৰণে নিজকে ইমান চেলিব্ৰিটি ফিল কৰবা যায় নেখিবি প্ৰতিশ্ৰুতিবোৰে নহয় স্মৃতিবোৰেহে কন্দুৱাই থৈ যায় 15 ছেকেণ্ডৰ ভিডিঅ'টোত 4 ছেকেণ্ড কিবা বক্সি বাকী 11 ছেকেণ্ড জুবিনদাৰ গানটো লগাই এমকে চাই 15 ছেকেণ্ডটো শেষ কৰি দিছে ইহঁতৰ কাৰণে 15 ছেকেণ্ডটো বেছিহে হয় ভাল পোৱাবোৰ আধৰুৱা হৈ ৰ'ল প্ৰতিশ্ৰুতিবোৰো ভাঙি গ'ল আজীৱন লগত থাকিম বুলি কোৱা প্ৰিয়জনক মনৰ জোখেৰে দুখ দি এৰি গ'ল হ'লেও আমিতো কান্দি ডে চাৰ্টাৰ ফুল নিব্বা ভাল পোৱাবোৰ আধৰুৱা হৈ ৰ'ল আৰু ইয়াৰ ৰিলছ ভিডিঅ'ত বেলেগ একো নাই তাই মোক এৰি গ'ল হাজাৰ প্ৰতিশ্ৰুতি দি এৰি গ'ল KTM DSLR দেখি এৰি গ'ল মুঠতে তেৰি মেৰি তেৰি কাহানী কৰি এই ইনষ্টাগ্ৰাম ৰিলটো ভৰ্তি গৈছে মই 1000 জনৰ প্ৰিয় হ'ব নিবিচাৰোঁ মাথো এজনৰহে প্ৰিয় হ'ব বিচাৰোঁ তেনেকৈ কৈয়ে পাগলিয়ে বা দি গ'ল আৰু বহু অপেক্ষা বহু ৰিচাৰ্চৰ পাছত ইয়াৰ পাগলিজনী মই বিচাৰি পালোঁ जो मेरा है उस पे किसी का हक तो क्या नजर तक बर्दाश्त नहीं है मुझे এইজনে হৈছে তাৰ পাগলিজনী যাৰ ওপৰত ইয়াৰ গোটেই ৰিল কেৰিয়াৰ ডেডিকেটেড ছোৱালীজনীকে ইয়াকে মিলে ন অলপ মই 1000 জনৰ প্ৰিয় হ'ব নিবিচাৰোঁ ইয়াৰ আকৌ ইনষ্টাগ্ৰাম প্ৰফাইলত লিখা আছে জলো মত বৰাবৰি কৰোঁ আৰে ভাই তোৰ বৰাবৰি কৰবা লগা আছে কি আৰু জ্বলবা লগা আছে কি কোনোবা ইয়াৰ ওপৰত মিম বনোৱাৰ পাছত ই এনেকৈ ৰিপ্লাই দিয়ে মোৰ নামত মিমছ বনাই আছা একো নাই মই শুনিছোঁ সেইদিনা বোলে তোমাৰ ব্ৰেকআপ হওঁতে মোৰে ভিডিঅ' ষ্টেটাছত লগাইছিলা প্ৰথম কথা আমাৰ ইমান বেয়া দিন পৰা নাই তোৰ ভিডিঅ' ষ্টেটাছত দিবা দ্বিতীয় কথা তোৰ নিচিনাকৈ আমি চপ্ৰী নিবিবিলাকৰ লগত প্ৰেম নকৰোঁ সদায় ব্ৰেকআপ হ'বা তোৰ এইটো ভিডিঅ' কোনোবা এটাই আজি এফবিত শ্বেয়াৰ কৰিছিল মই শুনিছোঁ সেইদিনা বোলে তোমাৰ ব্ৰেকআপ হওঁতে মোৰে ভিডিঅ' ষ্টেটাছত লগাইছিলা এই পোষ্টটোৰে দুটামান কমেণ্ট মাতি দিছোঁ চাই ল সুৰৈ দাসে দিছে কোন হয় আজিয়ে দেখিছোঁ থপৰাটো গজব বেজতি ৰুমি নেওগে দিছে মৰি যাম প্ৰভু তথাপিও তোমাৰ ভিডিঅ' ষ্টেটাছত নলগাওঁ ইউবৰাজে এটা ইণ্টাৰেষ্টিং কমেণ্ট দিছে ভাইটি তুমি ভিডিঅ'টো জংঘলত মিৰৰ আনি বনাইছা নেকি ফোনটো কি মোকেলৰ নিচিনাকৈ লৈ আছা যে তো এইখিনি আছিল ভিডিঅ'টো শেষত এটা কথাই কওঁ মটিভেশ্যনেল কিং হৈছে হৈ থাক কিন্তু নিজকে চেলিব্ৰিটি ফিল কৰাব নাযাবি এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰা যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যা বাই বাই